গাইজ গুড মৰ্ণিং এতিয়া 11টা বাজিছে আৰু আমাৰ ব্ৰেকফাষ্ট খোৱা মেলা সকলো শেষ হৈ গৈছে এতিয়া আজৰি বিজৰি হৈ আহিছোঁ গা পা ধুই কৰি এতিয়া অকণমান এহেঁতক পঢ়াই লওঁ দুইটাকে যিহেতু পঢ়োৱা হোৱা নাই আজি উঠা বহুত দেৰি সকলোৰে আজি ছেটাৰডে যিহেতু অনলাইন ক্লাছ নাই সেইকাৰণে আমি অকণমান দেৰিকৈ উঠিছোঁ এই 8টা মানে বাজিলে উঠালে গতিকে সকলো কাম দেৰিকৈ উঠিলে লেটে হৈ যায় এতিয়া ব্ৰেকফাষ্ট কৰি হৈ গ'ল মোৰ দাদা আছে যেহেতু ইয়াত এতিয়া এইকেইদিন দাদা আছে সি অফিচৰ কামত আহিছিলে ইয়াতে আছে দুইটা ওলাই গৈছে যিটোৱে দাদাই ওলাই গৈছে কিবা কাম আছে বাহিৰত মই তেহেঁতক পঠাই মেলি গা পা ধুই কৰি এতিয়া সিহঁতক অকণমান পঢ়াই লওঁ তাৰপিছত আপোনালোকৰ লগত লগ হৈ আছোঁ আজি আমাৰ ব্ৰেকফাষ্টত আছিলে দেখাই আছোঁ আপোনালোকক ব্ৰেকফাষ্টত আছিলে মাষ্টাৰ টইলত বনোৱা লুচি আৰু মটৰ ঘুগনি আলু পটল চব্জি আৰু এফালে দৈ তলতে বহি লৈছোঁ পঢ়ুৱাবৰ কাৰণে তলত বহি পঢ়াই মোৰ ভাল লাগে এইটো সৰু টেবুলটোত আদিয়ে লিখি আছে আদি কি পঢ়িছা আজি আদি গ্ৰামাৰ চা মাথাটো ডাঙা কি পঢ়িছা গ্ৰামাৰৰ কি পঢ়িছা কোৱা আৰ্টিকলছ বুজি পাইছেনে নাই এয়া আদিয়ে গ্ৰামাৰ লিখি আছে পঢ়াই লওঁ তেনেহ'লে মই নপঢ়াওঁ সি নিজে নিজে লিখি আছে মই বহি আছোঁ এইখিনিতে লিখিব কৰাই থৈছে স্কুলত গতিকে কপিত কৰাই দিয়ে কি বুকত কৰাই দিয়ে বুকৰ পৰা আকৌ কপিলৈ লিখিব লাগে তেহেঁতি লিখি লওঁ তেনেহ'লে পঢ়াই লওঁ মই তাৰপিছত আপোনালোকৰ লগত লগ হৈ আছোঁ এই ওলাই মেলি বহি আছোঁ এতিয়া যিটো অহা নাই যিটো আহিলে আমি যাম কাৰণ বেছি দূৰ নহয় এইখিনিতে ওচৰতে অকণ বাইপাছটো আমাৰ ঘৰৰ পৰা 5 মিনিটো নালাগে যাম আৰু খাই কৰি আহিম আপোনালোককো দেখাম হোটেলখন সেইখন সকলোৱে জানে যিখিনি মানুহ বাইপাছেদি অহা যোৱা কৰে সেইখনতে খাই প্ৰায় বিৰাট ধুনীয়া ট্ৰেডিশ্যনেল খানা তাত বিৰাটেই ধুনীয়া কাঁহৰ কাঁহীত দিয়ে সকলো বস্তু গতিকে আপোনালোকক দেখাম কেনেকুৱা নামটো হৈছে অনুৰাগ ধাবা সকলোৱে চিনি পায় প্ৰায়খিনি মানুহে চিনি পায় গতিকে তাৰ খানা বিৰাট ধুনীয়া ব'লক তেনেহ'লে আপোনালোককো লৈ যাম আৰু দেখাম I'm flying like a cannonball. Yeah. What if I'm just concealing that I'm waiting for a star to fall? আমাৰ থালিখন আহিব ইয়াতে আছে ভেন্দি ভাজি কেৰেলা ভাজি শাকৰ ভাজি কলডিলৰ ভাজি এইফালে কাচকল ফ্ৰাই আলু ফ্ৰাই খাৰ দিয়া ভাত এফালে লোকেল চিকেন কাৰী আৰু এফালে সৰু মাছ ফ্ৰাই আৰু বিশেষ একো দিয়া নাই ভাবি সন্ধিয়া খাবৰ কাৰণে বনাই দিছোঁ মই পাস্তা দুইটাকে এতিয়া খুৱাই বোৱাই আজৰি হৈ লওঁ হাই এতিয়া সন্ধিয়াৰ 6টা বাজি গ'ল আজি আচলতে লগৰ এজনৰ বাৰ্থডে গতিকে ইয়াতে আহি আছে বাৰ্থডে চেলিব্ৰেশ্যন কৰিবৰ কাৰণে তেওঁলোকৰ ঘৰত তেওঁ ৱাইফ নাথাকে চাকৰি সূত্ৰে ডিব্ৰুগড়ত থাকে গতিকে ইয়াতে আমি গোটেইখিনি মিলি পেলাই আজি বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছোঁ তেওঁলোক আহি আছে মই যিখিনি মানে আইটেম বনাম বুলি ভাবিছোঁ সেইখিনি মই ৰেডি কৰি ৰাখিছোঁ আহি আছে আহি পেলাই গোটেইখিনি মিলি বনাম অকলে মই নবনাওঁ গোটেইখিনি একেলগে মিলি এটা কিবা কিবি বনাম আৰু আপোনালোককো দেখাই যাম তেনেহ'লে চাই থাকক আগলৈ ভিডিঅ'টো
কি বনাইছা তুমি? এই গাহৰি বইল বেম্বো চুট বনাম বুলি ভাবিছোঁ। বাৰ্থডে স্পেচিয়েল। অঁ এয়া আমাৰ পৰ্ক ৰেডি হৈ গ'ল। আমাৰ বাৰ্থডে বয়ে বহুত ধুনীয়া পৰ্ক বনায়, সকলোৱে জানে, সেইকাৰণে নাম দিছোঁ বৰা কাৰিকৰ। বিশেষকৈ পৰ্ক বিৰাট ধুনীয়া বনায় আৰু বইল বনাইছে, অকল অইল ইউজ কৰা নাই ইয়াতে, অকল বাঁহ টেঙা দি পেলাই বনাইছে। বিৰাট টেষ্টি হৈছে, দেখাতো ধুনীয়া হৈছে আৰু খাবলৈও বিৰাট টেষ্টি হ'ব। এয়া আমাৰ বৰা কাৰিকৰ বাৰ্থডে। এতিয়া আমি কেক কাটিম। We have an XUV 700 for everyone who seeks a rush with the widest range of options. বৰা কাৰিকৰ হবে। To know more about that, stay tuned on to our handles and watch out for our snack আহিছোঁ আহিছোঁ next couple of weeks. বেঠো বেঠো বৰা কাৰিকৰ বাৰ্থডে। They're designed for the highest safety standards. Happy birthday to you. Happy birthday to you. Happy birthday, dear Bora Karikor. Happy birthday to you. Huh? The AX3 variant. তাক খোৱাবলৈ গৈ নাই নে? লোৱা I'm super excited. চামলি লৈ চবে চাই দিছোঁ আৰু। As much as কি? it looks. আদি ভাবি আছিলোঁ ঠাণ্ডা লৈ লৈ একদম মস্তি কৰি আছে লেপ লৈ। কি কৰি আছা তোমালোকে? কি গেম? Minecraft. মাইনক্ৰাফ্ট Yes. আৰু লেপ লৈ। ইমান টানা এচিটো অফ কৰি দিয়াগে। অ'কে অফ কৰি দিয়া আছে এইটো। আৰু বাবি কি কৰি আছা? এতিয়া ভাত খাব হৈ গ'ল হা। হিমাংশু মামা বাৰ্থডে ডিনাৰ ৰেডি। এইটো আমাৰ পতলু। পতলু নহয় কি মটু। মটু আৰু পতলু। মটু হয় ৰিচু আৰু পতলু হয় কোন? বাবি বাৰু কোন? আদি। তুমি কি? পৰ্ক কেনেকুৱা লাগিছে? হিমাংশু মামাই বনোৱা পৰ্ক ভাল লাগিছে। ভাল লাগিছে? অ'কে গাইছ, কালি ভিডিঅ'টো খতম কৰা নহ'ল যিহেতু দেৰি হৈ গ'ল। আৰু আজি মই আহি আছোঁ মা ঘৰলৈ, মোৰ মা ঘৰলৈ। দাদা যিহেতু আমাৰ ঘৰত আছিল, গতিকে তাৰ লগতে আহি গ'লোঁ পটকত ওলাই পেলাই 1 ঘণ্টাৰ ভিতৰত ডিচিশ্যন লৈ। আজি আৰু মই যিটো আৰু বাৰ্বি ঘৰতে আছে, তাহাঁতি 2 দিনমান পিছত আহিব আমাক নিবৰ কাৰণে। দাদাই লগ ধৰিলে, মায়েও ফোন কৰি আছে আহ বুলি, গতিকে আহি গ'লোঁ। বতৰ ঠাণ্ডা আছিলে, আদি হাঁহি আছে। ঠিক আছে, কালি যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিলৈ বাই বাই।